Hello friends, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ নতুন ভিডিও এটা লৈ আহিছো। আজি মই বনাবলৈ লৈছো হেৱালি ফুলৰ সৈতে মাছ। তাৰ বাবে মই এক শুকান হেৱালি ফুল তিয়াই থৈ দিছিলো পানী। তাৰ পাছত আমাক লাগিব এটা পিয়াজ আৰু দুটা কেঁচা জলকীয়া, শুকান জলকীয়া এটা আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব আৰু ফ্ৰাই কৰোতে মাছখিনি ভাঙি দিব। তেতিয়া বস্তুখিনি বনাওতে বেছি টেস্টি হয়। আৰু আমাক শেষত লাগিব এই আটা লৈছো এচামুচ ডাঙৰ চামুচেৰে এইখিনি পানীৰে গুলি ল'ব লাগিব। এতিয়া হক আমি ভিডিওটো ষ্টাৰ্ট কৰো। বনাবলৈ লৈছো এই তেলত শুকান জলকীয়া দি দিছো প্ৰথমতে। কেঁচা জলকীয়া দি দিম, অকণমান লাই দিম, পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পিছত এতিয়া আমি ইয়াতে হেৱালি ফুলখিনি দি দিম। পানীৰ পৰা উঠাই লৈছিলোঁ হেৱালি ফুলখিনি। এতিয়া ইয়াতে নিমখ দিছোঁ, ফ্ৰাই কৰি লোৱাৰ পাছত এই মাছখিনি দি দিম ইয়াতে। আৰু মাছখিনি মই গুড়া কৰি ভাজি লৈছিলোঁ। যদি আপোনালোকে বেছিকৈ বনায় তেতিয়াহ'লে বেছিকৈ মাছ দিব, কমকৈ দিলেও কথা নাই। মাছখিনি গুড়া কৰি দিব। এনেকৈ লাৰি দিম। পাছত এতিয়া সেই আটা গুড়াখিনি পানী দি পেলাই মিক্স কৰি ল'ম। আৰু এবাটি পানী দি দিম। আমি হেৱালি ফুল ভালকৈ ধুই লৈছিলোঁ, তাৰপিছত জিকাই থোৱা পানী অকণমান ইয়াতে দিছোঁ যাতে অকণমান তিতা ভাৱটো আহি যায়। ইয়াতে পানী দুবাটি দি পেলাই এতিয়া অকণমান সিজিবৰ কাৰণে ৰাখি দিম আৰু জুইটো অকণমান বঢ়াই দিম। এয়া উতলিবলৈকে আটা গুড়া দিলে সাধাৰণতে বস্তুখিনি গোটা হয়, সেইকাৰণে আমি আটা গুড়া দিছোঁ। এনেদৰে উতলিব দিম অলপ সময়, 2 মিনিটমান। জুইটো কমাই দি অকণমান সময় আকৌ উতলিব দিব। এনেদৰে মাজে মাজে লাৰি থাকিব। এই আমাৰ বস্তুখিনি হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এয়া দেখিছে, এয়া আমাৰ হেৱালি ফুলৰ সৈতে মাছ ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও বনাই খাব। আৰু মোৰ ভিডিওটো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।